নমস্কাৰ বন্ধুসকল, নাইন হেল্থ কেয়াৰ টিপছ আছামিজ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আলোচনাৰ বিষয় হৈছে এল'ভেৰাৰ ঔষধি গুণ আৰু ইয়াৰ ব্যৱহাৰৰ বিষয়ে। সাধাৰণতে এল'ভেৰাৰ ৰস ব্যৱহাৰ কৰাৰ ফলত আমাৰ দেহত হজম শক্তি বঢ়ায় আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়। এল'ভেৰাত ভিটামিন এ, ভিটামিন ই, ভিটামিন B1, ভিটামিন B6, ভিটামিন B12, ভিটামিন চি, জিংক, এমিনো এচিড, কেলছিয়াম, মেগনেছিয়াম, ফলিক এচিড আদিৰ উপৰিও 70% নিউট্ৰিশ্যন এল'ভেৰাত পোৱা যায়। এল'ভেৰাৰ ঔষধি গুণ আৰু ইয়াৰ ব্যৱহাৰৰ বিষয়ে জানোৱা হওক। ডায়েবেটিছৰ বাবে এল'ভেৰাৰ ৰস 4 বা 5 চামুচকৈ প্ৰতিদিনে ৰাতিপুৱা খালী পেটত খাব। এনেকৈ 3 মাহ খালে আপুনি সুফল পাব। হাই ব্লাড প্ৰেছাৰৰ বাবে এল'ভেৰা জুচ বা তাজা ৰস 3 চামুচকৈ প্ৰতিদিনে ৰাতিপুৱা খালী পেটত খাব। এনেকৈ 3 মাহতে আপুনি সুফল পাব। কেঞ্চাৰৰ বাবে এল'ভেৰাৰ ৰস 4 চামুচকৈ প্ৰতিদিনে ৰাতিপুৱা খালী পেটত খাব। এনেকৈ 6 মাহ খালে আপুনি সুফল পাব। অভাৰৱেট হৈ থকা সকলৰ বাবে এল'ভেৰাৰ ৰস 2 চামুচকৈ 1 গিলাচ কুহুমীয়া পানীত মিহলি কৰি প্ৰতিদিনে ৰাতিপুৱা খালী পেটত খাব। এনেকৈ 30 দিনতে আপুনি সুফল পাব আৰু ৱেট কমিছেনে নাই ৱেটটো কৰি চাব। কাণৰ বিষ বা কাণ পকাৰ বাবে এল'ভেৰাৰ ৰস 3 টোপাল প্ৰতিদিনে কাণত দিলে 3 দিনতে কাণৰ সমস্যা ভাল হয়। চুলি সৰা বা চুলি পকা উফিৰ বাবে এল'ভেৰাৰ ৰস 2 বা 3 চামুচ চুলিত লগাব আৰু মালিচ কৰিব। মালিচ কৰাৰ 30 মিনিটৰ পিছত পানীৰে ধুই দিব। এনেকৈ 30 দিনতে আপুনি সুফল পাব। গেষ্ট্ৰিক আলচাৰৰ বাবে এল'ভেৰাৰ ৰস 2 বা 3 চামুচকৈ প্ৰতিদিনে ৰাতিপুৱা খালী পেটত খাব। এনেকৈ 15 দিনতে আপুনি সুফল পাব। ইয়াৰ উপৰিও এই এল'ভেৰাৰ ৰস 2 চামুচ বা 3 চামুচকৈ খাই থাকিলে আপোনাৰ পেটৰ ৰোগৰ পৰা হাত সাৰি থাকিব পাৰিব। আপোনাৰ মুখৰ দাগৰ বাবে এল'ভেৰা জেল বা তাজা ৰস যদি মুখত লগায় আপুনি 10-15 দিনতে আপোনাৰ মুখৰ দাগ নাইকিয়া হ'ব। দাঁতৰ ৰোগ বা মুখৰ দুৰ্গন্ধৰ বাবে এল'ভেৰাৰ ৰস দাঁতত ঘঁহিব লাগে। এনেকৈ প্ৰতিদিনে দাঁতত এল'ভেৰাৰ ৰস লগালে 4 বা 5 দিনতে আপুনি সুফল পাব আৰু দাঁতৰ তেজ ওলোৱা বা মুখৰ দুৰ্গন্ধৰ সমস্যা ভাল হ'ব। খৰখজুৱতি বা এলাৰ্জি, ছালৰ সকলো ৰোগৰ বাবে এল'ভেৰাৰ ৰস 2 বা 3 চামুচকৈ প্ৰতিদিনে ৰাতিপুৱা খালী পেটত খাব লাগে আৰু এই ৰোগ হোৱা ঠাইত এল'ভেৰাৰ ৰস লগাব লাগে। এনেকৈ 15 দিনতে আপুনি সুফল পাব। গাঁঠিৰ বিষৰ বাবে এল'ভেৰাৰ ৰস 2 বা 3 চামুচকৈ প্ৰতিদিনে ৰাতিপুৱা খালী পেটত খাব। ই 30 দিনতে সুফল পাব। টিউমাৰৰ বাবে এল'ভেৰাৰ ৰস 3 চামুচকৈ প্ৰতিদিনে ৰাতিপুৱা খালী পেটত খাব লাগে। ই কিন্তু 6 মাহ ব্যৱহাৰ কৰিব লাগিব। ব্যৱহাৰ কৰাৰ পিছতহে আপুনি সুফল পাব। নপুংসক ৰোগৰ বাবে এল'ভেৰাৰ ৰস 3 চামুচ বা 4 চামুচকৈ প্ৰতিদিনে ৰাতিপুৱা খালী পেটত খাব। এনেকৈ আপুনি 30 দিনতে সুফল পাব। এল'ভেৰা তাজা যদি আপোনাৰ ঘৰত আছে, এল'ভেৰা পাত উঠোৱাৰ 1 ঘণ্টাৰ পাছতহে আপুনি কাটি ৰস উলিয়াব। সেই 1 ঘণ্টাত আপোনাৰ কিছুমান বিষাক্ত পদাৰ্থ ওলায়। সেই বিষাক্ত পদাৰ্থখিনি ওলাবলৈ আপুনি থিয় কৰি কোনোবা এটা জেগাত ৰাখি থ'ব লাগিব। তেতিয়া আপোনাৰ সেই বিষাক্ত পদাৰ্থখিনি ওলোৱাৰ পিছতে আপুনি কাটি ৰস উলিয়াব পাৰিব। তাজা যদি আপুনি নাপায় এল'ভেৰা, তেতিয়াহ'লে আপুনি পতঞ্জলিৰ এল'ভেৰা জুচ ব্যৱহাৰ কৰিব পাৰিব। শেষত আপোনালোকলৈ অনুৰোধ, যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। আজিলৈ ইমানে, ধন্যবাদ।